নমস্কাৰ। কাবিৰোধী আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাৰে স্মৰি পাঠ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতা শ্ৰদ্ধাঞ্জলি। তেজৰ বোলেৰে লিখি যাম ইতিহাস, শতজনৰ জীৱনৰ স্বাৰ্থত সেই মৃত্যু আছিল আত্মাৰ দৰেই অভিন্নস্বৰ। স্বদেশ আৰু স্বজাতিক সুৰক্ষিত ৰখাৰ আদৰ্শত ব্ৰতী হয় স্বাভিমানী আপোন কণ্ঠেৰে তেওঁলোকে এককভাৱে কৈছিল, কা আমি নামানো। বুকুভেদি পাৰ হৈছিল ধোঁৱাময় প্ৰতিচ্ছবি, ৰক্তৰে ৰাঙলী ৰাজপথ মুখৰিত হঠাৎ জয় অসম ধ্বনি। সেই পঞ্চ শ্বহীদলৈ আমিও জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। নমস্কাৰ।